নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই AEC অসমীয়া যিখন তোমালোকৰ লিখন কলা তাৰ মই ওপৰত ভিত্তি কৰি কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰিছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে সামগ্ৰিক সম্পদপূৰ্ণ ব্যৱহাৰসমূহৰ বিষয়ে চমুকৈ লিখা। অৰ্থাৎ সামগ্ৰিক সম্পদপূৰ্ণ ব্যৱহাৰসমূহৰ বিষয়ে চমুকৈ লিখিব দিছে। অৰ্থাৎ সামগ্ৰীসমূহক আমি কিদৰে ব্যৱহাৰ কৰি তাৰ ওপৰত আমি থকা অৰ্থাৎ কেনেদৰে আমি ব্যৱহাৰ কৰি লাভৱান হ'ব পাৰোঁ সেই বিষয়ৰ ওপৰত ইয়াত গুৰুত্ব দিয়া হৈছে। অৰ্থাৎ ৰক্ষণাবেক্ষণ মেৰামতি কৰা কিছুমান সামগ্ৰী যেতিয়া চিৰে সেই সামগ্ৰীটো পেলাই নিদি হেনে আকৌ সামগ্ৰীসমূহক নতুন ৰূপ দি হেনে তাক আমি আকৌ ব্যৱহাৰ কৰিব পাৰোঁ। এইবিলাক হৈছে সামগ্ৰিক সম্পদপূৰ্ণ ব্যৱহাৰ। নেক্সট কুৱেশ্যনলৈ আহিলোঁ। মিতব্যয়িতা বনাম দুৰ্বলতা কি? মিতব্যয়িতা বনাম দুৰ্বলতা মানে হৈছে মিতব্যয়িতাৰ ক্ষেত্ৰত কি ধৰণৰ ক্ষেত্ৰত মানে হ্ৰাস পাবলৈ ধৰিছে সেই বিষয়ে আছে। তাৰপিছত আকৌ নেক্সট কুৱেশ্যনলৈ আহিলোঁ। উত্তৰ লিখাৰ মূল উৎপাদনসমূহ বিষয়ে লিখা। এই কুৱেশ্যনটো আটাইতকৈ ইম্পৰ্টেণ্ট হয় আৰু এই কুৱেশ্যনটো লং হয়। প্ৰথমতে প্ৰশ্ন বুজি লোৱা। অৰ্থাৎ উত্তৰ লিখাৰ ক্ষেত্ৰত আমি পেপাৰ এখন যদি আমি লিখিব বিচাৰোঁ, পেপাৰখনৰ প্ৰথমতে আমি প্ৰশ্নটো বুজি লওঁ যে প্ৰশ্নটোৰ জৰিয়তে কি ক'বলৈ বিচাৰিছে। তাৰপিছত পৰিচয়, অৰ্থাৎ প্ৰশ্নটোত কি কথা কৈছে, অৰ্থাৎ কিছুমান কাহিনীৰ কথা থাকে যেনে ৰাম হৰি যদি এইবিলাকৰ কথা আছে, সেইবিলাকৰ কথা আমি কেনেধৰণৰ কি সেইবিলাকৰ বিষয়ে আমি পৰিচয় হৈ লওঁ। পৰিচয়ৰ পাছত আছে শাৰী, অৰ্থাৎ শাৰী বা শৰীৰ বুলি আছে। ইয়াত তোমালোকৰ শৰীৰ মানে হৈছে প্ৰতিটো বাক্যৰ প্ৰতিটো অংশত কি কথা কোৱা হৈছে। অৰ্থাৎ শৰীৰ বুলি কৈছে এতিয়া শাৰীৰ হ'ব লাগিছিল। শাৰীৰ প্ৰতিটো ভাগত কি কথা কোৱা হৈছে সেই বিষয়ে চোৱা হয়। অৰ্থাৎ প্ৰশ্ন উত্তৰৰ ক্ষেত্ৰত প্ৰশ্নৰ এটা আমি উত্তৰ লিখাৰ ক্ষেত্ৰত কি মানে ব্যৱস্থাপনা ল'ব লাগে এইবিলাকৰ কথা তোমালোকে হয়তো আগতীয়াকৈ জানাই। পেপাৰ এখন ক্ষেত্ৰত যিবিলাক এটা কুৱেশ্যন পেপাৰখনত থকা কুৱেশ্যনটো আমি প্ৰথমতে বুজি ল'ব লাগে আৰু বুজি লৈ সেনে শেষত আমি কি কৰিব লাগে বুজাৰ বাহিৰেও কিছুমান নিয়ম আছে। এইবিলাক নিয়ম তোমালোকৰ লিখন কলাত পাবা। অৰ্থাৎ এই কুৱেশ্যনটো তোমালোকৰ ফাইনেল এক্সামৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট হয়। শাৰীৰ মানে হৈছে অৰ্থাৎ আমি কিবা এটা শব্দটোৰ অৰ্থ আমি বুজি ল'ব লাগে আৰু অৰ্থটোৰ জৰিয়তে কি ক'ব বিচাৰিছে বাক্যটোৰ জৰিয়তে সেই বিষয়ে আমি বুজি ল'ব লাগে। তাৰপিছত আকৌ নেক্সট কুৱেশ্যনলৈ আমি আহিলোঁ। অৰ্থাৎ নেক্সট কুৱেশ্যন হৈছে তোমালোকৰ ফলপ্ৰসূ উত্তৰ লিখাৰ ক্ষেত্ৰত মূল নীতিসমূহ বিষয়ে লিখা। অৰ্থাৎ ফলপ্ৰসূ মানে হৈছে ভাল নম্বৰ গোটাবৰ ক্ষেত্ৰত আমি কি নিয়ম মানিব লাগে। স্পষ্টতা আৰু নিখুঁততা, অৰ্থাৎ আমি উত্তৰ লিখি প্ৰশ্নটো বুজি ল'লোঁ, প্ৰথমতে প্ৰশ্ন বুজিলে উত্তৰ লিখিলোঁ, কিন্তু উত্তৰ লিখাৰ ক্ষেত্ৰতো কিছুমান নিয়ম আছে যেনে ধৰণৰ স্পষ্টতা অৰ্থাৎ পঢ়তা। প্ৰশ্নটো সদায় শিক্ষকজনে দেখা বা শিক্ষকজনে বুজি পোৱা হিচাপত হ'ব লাগে। যদি উত্তৰটো যদি স্পষ্টতা নাথাকে তেনেহ'লে সেই উত্তৰ ক্ষেত্ৰত ছাত্ৰজনে নম্বৰ গোটাবলৈ সক্ষম নহ'ব পাৰে। তাৰপিছত গঠন আৰু সংগঠন, অৰ্থাৎ প্ৰশ্নটোৰ বাক্যটোত অৰ্থাৎ প্ৰশ্নটোৰ যিটো উত্তৰ থাকিব সেই উত্তৰটোত কিছুমানৰ কমা থাকিব, কিছুমান ঊৰ্ধ্ব কমা থাকিব আৰু কিছুমানত দাঢ়ি থাকিব। এইবিলাক দিয়াটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। নেক্সট কুৱেশ্যনলৈ আহিলোঁ। উত্তৰ লিখাৰ দক্ষতা উন্নয়ন কিদৰে কৰিব পাৰি চমুকৈ লিখা। অৰ্থাৎ আমি উত্তৰ লিখাৰ ক্ষেত্ৰত কি দক্ষতা আমি কৰিব লাগে। এইটো উত্তৰ লিখাৰ ক্ষেত্ৰত একেই হ'ব পাৰে বা একেখিনি তোমালোকে লিখিব পাৰা, কিন্তু ইয়াত দুটামান নিয়ম বেলেগ হিচাপত দিছে। নিয়মিত অনুশীলন, আমি উত্তৰ লিখাৰ ক্ষেত্ৰত আমি নিয়মিত অনুশীলন কৰিব লাগে। অৰ্থাৎ পাঠ্যপুথি প্ৰথমতে পঢ়িব লাগে। যেতিয়া আমি উত্তৰ লিখিবলৈ চাম তেতিয়া প্ৰথমতে পাঠ্যপুথিটো বুজিব লাগিব যে পাঠ্যপুথিটোত কি কথা আছে। যদি পাঠ্যপুথিটোত প্ৰশ্ন আছে যে ৰামৰ বিষয়ে লিখা, তেনেহ'লে আমি পাঠ্যপুথিখন প্ৰথমতে পঢ়িব লাগিব। ৰাম কোন আছিল, ৰাম কাৰ ভায়েক আছিল,
পুত্ৰ আছিল সেইবিলাকৰ বিষয়ে পঢ়িব লাগিব। পৰ্যালোচনা মানে সেইটোৱে হয়, মানে আমি তাক অধ্যয়ন কৰি থাকিব লাগিব যে অমুকৰ ভায়েক হয় ৰাম, অমুকৰ পুত্ৰ হয় ৰাম, অমুকে জন্ম দিছিল, এনেদৰে গোটেইখিনি বিষয় চাব লাগিব। পৰ্যালোচনা আৰু মতবাদ। পৰ্যালোচনা মানে হৈছে কোনো এটা বিষয়ৰ গম্ভীৰতাৰ বাবে এই উত্তৰ লিখি আমি যি উত্তৰ লিখোঁ সেইটো হৈছে পৰ্যালোচনা। তাৰপিছত পঢ়া আৰু গৱেষণা কৰা, প্ৰথমতে প্ৰশ্নটো পঢ়িব লাগে বা কিতাপখন পঢ়িব লাগে, বিষয়বস্তুৰ পাঠক, ইয়াত গোটেইখিনি বিষয় তোমালোকৰ A to Z সুন্দৰভাৱে দিয়াই আছে। ইয়াৰ পাছত নেক্সট কুৱেশ্যনলৈ আহিলোঁ, মিতব্যয়ী হোৱাৰ উপকাৰসমূহৰ বিষয়ে বৰ্ণনা কৰা, অৰ্থাৎ মিতব্যয়িতা যে আছে তাৰ বাবে আমি উপকাৰ হওঁ, অৰ্থাৎ উপকাৰিতা কিছুমান আছে। মিতব্যয়িতা হোৱাত কিছুমান ভুলো আছে আৰু উপকাৰিতাও আছে। উপকাৰিতাসমূহ বহু সুন্দৰভাৱে ইয়াত দিয়া আছে, গোটেইখিনি A to Z তোমালোকে চাই ল'বা। গোটেইখিনি প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট হয়। অৰ্থাৎ মিতব্যয়িতাৰ ওপৰত থকা আৰু উত্তৰ লিখা প্ৰশ্ন কিদৰে পঢ়িব লাগে, এইবিলাক কুৱেশ্যন তোমালোকৰ কমন কুৱেশ্যন হয়। এইবিলাক কুৱেশ্যন তোমালোকৰ মেইনলি বেছিভাগ তোমালোকৰ ফাইনেল এক্সামত আহিব। ইয়াৰ পাছত আকৌ এটা নেক্সট কুৱেশ্যন আছে, ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মিতব্যয়ী অভ্যাসসমূহ লিখা, অৰ্থাৎ ব্যৱহাৰ মিতব্যয়ী ক'ত ব্যৱহাৰ কৰা হয়। স্মাৰ্ট বজাৰ, মিতব্যয়িতা ব্যৱহাৰ দুটা লিখা, এনেদৰে আহিব পাৰে কুৱেশ্যন। 2 মাৰ্কৰ কুৱেশ্যন, তোমালোকে এনেধৰণৰ কুৱেশ্যনবিলাক চাবা। স্মাৰ্ট বজাৰৰ ক্ষেত্ৰত মিতব্যয়ী ব্যৱহাৰ কৰা হয় আৰু কিছুমানৰ ক্ষেত্ৰত মিতব্যয়িতা ব্যৱহাৰ কৰা হয়, সেইবিলাকৰ বিষয়ে আছে ইয়াত। মনোযোগৰ ব্যয় কৰাৰ অনুশীলন কৰাৰ ক্ষেত্ৰত মিতব্যয়িতা ব্যৱহাৰ কৰা হয়। তোমালোকক গোটেইখিনি A to Z মই ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি A to Z মই আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ তোমালোকে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা বুলি আশা ৰাখিলোঁ। আগলৈকে আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ জনালোঁ। গতিকে ধন্যবাদ।